चमक चमक तेरी बाजू बाजूली बोलाया। আসসালামুআলাইকুম গাইজ, কেনেকুৱা আছে চবেই? মই আশা কৰিছোঁ আপোনালোকে সকলো ভালে হ'ব। মই এতিয়া ৰাতিপুৱা হৈ গ'ল, ব্লগ এটা ষ্টাৰ্ট কৰি আছোঁ আৰু মাইবান্ধক মই থৈ পেলাই আহিছোঁ স্কুললৈ। কলেজ ওলাইছিলে মুখৰ পৰা। আৰু যোনে যোনে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে আৰু ছাবস্ক্ৰাইব কৰা নাই, প্লিজ 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 মোৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু যাম ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াৰ পৰা। গাইজ দেখক মালাই এৰিছোঁ কৈ পেলাই এতিয়া বাটাৰ লৈ গ'লোঁ। গাইজ কেতিয়াবা অকণমান চলি যায় আৰু বেছি ইমান ডাইটিং কৰিলে মই ক্ষীণাই যাম। গাইজ কেতিয়াবা মই সদায় খাওঁ নেকি কোৱা? সদায়তো নাখাওঁ, আজিহে খাইছোঁ অকণমান। সদায় খোৱা একেই কথা। কেনেকুৱা একে কথা? তেতিয়াহ'লে তুমি যে মিঠাই যে সদায় মাৰি থাকা। মই সদায় খাওঁ, এইটো কমপ্লিট সেইকাৰণে মোক নধৰে। অঁ, তুমি কৰাটো সদায় কৰাৰ কাৰণে তোমাক নধৰে। মই কেতিয়াবা কৰোঁ যদি মোক ধৰিবলৈ লাগে। এইটোতো নাইনচাফি হৈছে ডাইৰেক্ট। মই খাই আছোঁ ৰুটি, আজি পৰঠা খোৱা নাই, ৰুটি খাইছোঁ, ৰুটি লগত ভাবিছোঁ অকণমান বাটাৰ দি দিয়া। মা কি বাটাৰটো খুজিলোঁ মাৰ পৰা। এয়া অকণমান লোৱা নাই গাইজ, এয়া মা মই ইমান নাখাওঁতো, অকণমান দিয়া মোক। মায়ে মাছ ল'ব আজি ফিছ বনিব। কি মাছ এইটো? বিকেট মাছ বোলে। আৰু আমাৰ ঘৰৰ ওপৰত হেলিকপ্টাৰ উৰে গাইজ, আমাক সদায় লৈ যাবলৈ বিচাৰে, কিন্তু মই নাযাওঁ। এয়া অৰিয়ক চাওক মাছ কাটি আছে, সিও আহি গৈছে। ক'ত গ'ল? মোৰ পিছফালে দেখোন। কিহেদি বনাবা বুলি ভাবিছা? এইটো ডাঙৰ মাছ হয়, কি দি খাই ভাল পাবা? যিহেদি বনোৱা, তুমিতো যেনেকুৱাই বনোৱা সেনেকুৱাই ভাল লাগে। কিবা ডাউট আছে নেকি? চিমিয়া বিলাহী দি ভাল পায়। অঁ, তুমি বিলাহী দি বনোৱা, কিন্তু মোৰ মাছটো ফ্ৰাই কৰি দিবা। ঠিক আছে ঠিক আছে। চিমিবাৰ এটা পাৰ্চেল আহিছে, তাই পূৰা এক্সাইটেড হৈ আছে। সেইটোৱে খুলি পেলাই দেখাম আপোনালোকক কি আহিছে। তাই অনলাইন অৰ্ডাৰ কৰিছিলে। ৱাও, কালাৰটো ইমান ধুনীয়া লাগিছে, চাওক। কাপোৰটো ভাল নহয়? চিফন কাপোৰ, চিফন ঠিকে আছে। কাপোৰযোৰ নৰম হয় আৰু কাপোৰযোৰ বিৰাট ধুনীয়া লাগি আছে। এই কালাৰযোৰ তোক শ্বুট কৰিব, বুজিছা চিম্বা? হা, চিয়'ৰ, পাক্কা 100%। ভাল নালাগে তোক কিবা। এ মোক কিয় কোবাবি আকৌ? আজীৱ কথা কৈ দিয়া তুমি। চইচ কোনে কৰিছে? একদম মায়ে মোক বচাই দিয়ে। তাইক মই সুধিছোঁ, অঁ ভাল লাগিছে। শুনা মামা, অনলাইন চোৱা আৰু ৰিয়েলত চোৱা ডিফাৰেঞ্চ থাকে। ভাল লগা আৰু তোমাৰ ভাল লগা, তুমি কি বেলেগৰ মোৰ মা মোৰ ছাপৰ্টাৰ, ছাপৰ্ট চিষ্টাৰ, মোৰ বেকবন। চবৰে কথা কৈছোঁ, অকলে তোমাৰ চাপৰ্টেই পোৱা নাই। দেখিছ? নিজৰ মনৰ কথা না। পিন্ধিলে কাপোৰযোৰ ধুনীয়া লাগিব। হা, পিন্ধিলে ভাল লাগিব। কিছুমান কাপোৰ থাকে যোনটো আপোনালোকে চালে মানে কিবা ভাল লাগিলে কিন্তু পিন্ধিলে ভাল নালাগে। হা, আৰু কিছুমান কাপোৰ আছে যোনটো আপোনাক ভাল নালাগিব কিন্তু পিন্ধিলে আপোনাৰ ধুনীয়া লাগে। হা, আৰু চিমিবা গাত মই এযোৰৰ কাপোৰ এনেকুৱা দেখা নাই যোনটো তোৰ ওপৰত বেয়া লাগে। চব কাপোৰ ভাল লাগে, মাশাআল্লাহ। বেছিয়ে তাৰিফ কৰি দিবি। তাৰিফ একদম হক বনে আকৌ তোমাৰ। এইটো বেয়া লাগিলে তই মাৰ খাবি। মই কিয় মাৰ খাম? মই মাৰ চাৰ নাখাওঁ। অঁ, মাক দি দিবি। মাক যদি মই 10যোৰ কাপোৰো আনি দিওঁ, মাক ভাল নালাগিব। কিন্তু মই যদি পিন্ধি আহোঁ, লাগিলে কটনৰ এটা মামুলি কাপোৰ এযোৰ পিন্ধি আহোঁ, মায়ে ক'ব ভাল লাগিছে, এইটো আৰু মোৰেই আৰু তই আৰু নেক্সট নাপাওঁ আৰু, মানে তেনেকুৱা টাইপৰ মা। মানে মই লোৱা বস্তুটো মাক ভাল লাগে। হা, কিন্তু মাৰ কাৰণে যদি মই স্পেচিয়েলি আনি দিওঁ, মাৰ কেতিয়াও পচন্দ। এতিয়া মই ইমান ঘামি মেলি আছোঁ, কিন্তু তাই ব্লগিং কৰিবলৈ কাৰণে মানে ৱাশ্বৰুমৰ পৰা জাষ্ট ওলাইছোঁ আৰু বোলে ব্লগ বনাম। মানে একদম এনেকুৱা টাইমত কৰে, মানে চব টাইমত ভালো নালাগে, গৰম লাগি থাকে, অশান্তি লাগি থাকে। সদায় ব্লগ বনাব দিব লাগে, ব্লগ দিব লাগে। সেইটোৱে মা। ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰো। হা, আৰু বাবাক চাব লাগে, বাবাক চাব লাগে, বাবাৰ কাৰণে। মোৰ মায়ে কিমান দুখ বুজে, মোৰ একদম মোৰ জীৱন সাথী। তাই মানে বাহিৰত যাবও নোৱাৰে, কিন্তু ব্লগটোও দিয়া জৰুৰী। চাবাস, আমাৰ পৰাই লৈ থাকে। বাস, বঢ়িয়া। দেখিলি দেখা গাইজ, মাইবান্ধক আনাৰ টাইম হৈ গ'ল, এতিয়া যাওঁ। এয়া মাইবান্ধ আহি গ'ল। মাইবান্ধক লৈ আহি গ'লোঁ কেণ্টিনত। মাইবান্ধ হাই বল তো। কেণ্টিনৰ পৰা বস্তু লোৱা হ'ল কেইটামান। মাইবান্ধৰ স্কুল বেগতে ভৰাই দিলোঁ, আৰু এইটো ৰিফাইন অইল, সেইটো ভৰাবলৈ জাগা নাইকিয়া। আৰু মাইবান্ধে ডুব পাই গ'ল, চাওক দেখাই আছে কাহা। উফ আল্লাহ, বহুত জোৰকে ডুব পাই গ'ল, পৰি গ'ল সি। চলো अभी घर जाएगा, ठीक है? घर में बदमाशी करेगा, चलो। चॉकलेट लेगा, अभी बाहर लेगा, चलो चलो। हाँ ठीक है। আজি ফাইনেলি আমাৰ ষ্টেপলাইজাৰটো আহি গ'ল। হা মামা, ষ্টেপলাইজাৰ আহিলে? হা, ষ্টেপলাইজাৰ আহি গ'ল। ভল্টেজ এতিয়া থৰি না আহিব, ষ্টেপলাইজাৰহে আহিছে। এতিয়া ফিটিং কোনে কৰিব? ফিটিং কৰাৰ পিছতহে ইন্দ্ৰদাক মাতিছোঁ, ইন্দ্ৰদা আহিব এতিয়া। ফিটিং কৰি দিছে নগ'ল? সিহঁতে কিয় ফিটিং কৰি দিব মামা? তুমি যে কিয় ইমান একদম ভেজা ফ্ৰাই। মা সিহঁতে মাল আনি পেলাই দি থৈ গৈছে জাষ্ট। তুমি এনেকৈ কিয় হ'লা মামা? মোৰ নিচিনা। माइवा क्या कर रहा? डॉक्टर खेल रहा है। नहा लिया आप? हम भी नहा लिया। अभी हम लोग कहाँ जाएगा? घूमने नहीं जाएगा, ट्यूशन जाएगा। क्यों?
घूमने जाना है, ट्यूशन नहीं जाना है। क्यों? आपको अच्छा नहीं लगता ट्यूशन पर? ट्यूशन पढ़ के अच्छा नहीं लगता है, पर आप पढ़ने से तो डॉक्टर बनेगा ना, नहीं तो डॉक्टर कैसे बनेगा? डॉक्टर किससे तो बड़ा ही छोटा छोटा है। ये छोटा छोटा है, खिलौना है। आप सच सच में डॉक्टर नहीं बनेगा, बनना है। अभी चलो हम लोग ट्यूशन जा रहे हैं, चलो। बाय बाय गाइस। গাইজ বাই বাই কৰোঁতে কৰোঁতে মোৰ মোবাইলটোৱে পেলাই দিলে। এয়া মাইমনক লৈ আনিলোঁ টিউশ্যনত, আৰু তাৰ টিউশ্যনটো ইয়াতে কৰায়। माइमन सुनो, इधर आओ, आप अच्छा से पढ़ाई करना, ठीक है? हाँ, गुड बॉय बनना, ओके? बड़ा होके डॉक्टर बनना, ओके? তাক আমিতো কওঁ ডক্টৰ বনিবৰ কাৰণে, খালি ডক্টৰ খেদে নেকি, আৰু তো কি বনিব আল্লাই জানে আৰু, है ना माइमन? माइमन एक्साइटेड ट्यूशन के लिए? हाँ, हेलो गाइज बोल दो। हेलो गाइस। চব থৈ পেলাইতো আহিলোঁ, এতিয়া হেপিয়ে আছে। নাজানো কিয় পিছত গৈ মানে সি কান্দে। তে ষ্টাৰ্টিং অকণমান ভয় কৰিব লগত নাথাকিলে, তাৰপিছত ঠিক হৈ যাব। আৰু বহুত চিন্তা, তাৰ একদম পঢ়িবলৈ নিবিচাৰে চাগে, সৰু বয়সত হয়ও এনেকুৱা। আমাৰ লগতো হৈছিলে, যেতিয়া পেৰেণ্টছে আমাক এৰি পেলাই টিউশ্যন বা স্কুলত যায় গৈ, তেতিয়া আমিও কান্দোঁ, বহুতে কান্দে। এতিয়া সিও কান্দি আছে, তাৰ টাইম। এতিয়া যাওঁ, চিমিবাক জলদি ৰেডি হ'বলৈ দিওঁ। মই যাই স্কুটিটো মোৰ অকণমান বহুত বেছি প্ৰব্লেম কৰি আছে, এতিয়া মই স্কুটিটো ঠিক কৰোঁ, ঠিক কৰি পেলাই আহি পেলাই আকৌ তাত লৈ যাবলৈ লাগিব। গাইজ এয়া বাল্টিঙত কাপোৰ আছে, চিমিবাই ধুই দিছে, আৰু মায়ে মোক ক'লে কি ওপৰত লৈ আনিবৰ কাৰণে। মায়ে বেক চাইডে আহি আছে, ইমান ভাৰী বুজিছানে? তুমিয়ে কাৰণ হোৱা যাৰ কাৰণে মোৰ হাইট আজি নহ'ল, বুজিছানে? তুমি আজি যদি অকণমান মোক লগত কোঅপাৰেট কৰিলা হয়, মোক ডাঙৰ কাম নিদিলা হয়, তেতিয়াহ'লে আজি মই লম্বা মডেল হ'লোঁ হয়। মডেল হ'লা হয়, এতিয়াও মডেল হোৱা তুমি? নহয়, এতিয়া মডেল নহয়, এতিয়া চাপৰ হৈ গ'লোঁ। মই কৈছোঁ নিজকে চাপৰ, কোনোবাই ক'ব লাগে নেকি? মই ক'লে দেখোন তুমি বেয়া পোৱা। অঁ, তুমি কিয় ক'বা? মই বেলেগে ক'লেতো বেয়া লাগিব, নিজকে ক'লে গাত নালাগে, বেলেগে ক'লেতো অফক'ৰ্চ গাত লাগিব, আৰু নিজৰ মানুহবিলাকে ক'লে আৰু বেছি গাত লাগে। চব কাপোৰ মেলা হৈ গ'ল, মাক অকণমান হেল্প কৰি দিলোঁ, আৰু এতিয়া মই আৰু মা তলত যাম, হয় ন? অঁ, এতিয়া ব'লা, তুমি এতিয়া ওলাই যাবা নহয়, স্কুটিটো ঠিক কৰিব যাবা নহয়। এতিয়া স্কুটিটো ঠিক কৰি তুমি অলপ নাস্তা লৈ আহিবা, আমি খাম। কিবা বল দি মই চাহ বনাম এতিয়া। ঠিক আছে দিয়া, তো মই যাওঁ জল্দি। পাপা हम जा रहे हैं, ठीक है? स्कूटी ठीक करके आएगा, हाँ? बाय बाय। আৰু এইফালে চিমিবা ৰেডি হৈ পেলাই খাৰা হৈ আছে, আৰু মোক কি মোচন দি আছে, চাইছেনে নাই? একো বস্তুতে তই শান্তি নিদিয়, মোক একে জিনা হাৰাম কৰি দিছ তই, জানো? কিহত জিনা হাৰাম কৰি দিলোঁ তোমাক? মোক না গা ধুব শান্তি দিয়, না কাপোৰ ধুব শান্তি দিয়, না কোনো কামত মোক শান্তি নিদিয়, না শুব শান্তি দিয়। ল অৰিয়ক লৈ যা আৰু শান্তি কৰ, যা। চিমিবা আমনি যাবি? যাবি কিয়? থুচিবলৈ যাবি? বল চাবিটো কোনে আনিব? যোৱা না প্লিজ যোৱা না, চাবিটো লৈ আনা। গাইজ স্কুটি চাবি পাহৰি গৈছিলোঁ, চিমিবা ইমান বদমাছ, চাবিটো আনিবলৈ দিলোঁ, চাবিটো নানিলে স্কুটিত গৈ বহি গৈছে ডাকুনিতে। তুমি কিয় এনেকুৱা কৰা? তুমি এটা কাম কৰি দিব নোৱাৰা মোক? মই জাষ্ট কাম কৰি গা ধুই ওলাই আহিছোঁ, মই 1 ছেকেণ্ড ৰখা নাই এতিয়া। আৰু মই তুমি কি কৰি আছিলা? কাম কি কাম কৰিছা অকণ কৈ দিয়াচোন। গাইজক দেখাইছোঁ নহয়, চিমিবাক বেচেৰি আকৌ পঠালোঁ, তই যাবই লগা হ'ল, চাইছা হেলমেট পাহৰি গৈছিলোঁ মই। গাইজ চাওক, মোৰ মাথা ভাঙি দিব বোলে চিমিবাই। স্কুটিটো ঠিক কৰিবৰ কাৰণে দি দিলোঁ, আৰু চিমিবা আৰু মই অকণমান যাওঁ। চিমিবাক যেতিয়া বাহিৰত লৈ আনো, তাইক ভোজ খুৱাব লাগে, ভোজ পৰঠা আৰু চাহ খুৱাবলৈ লাগে, নহ'লে বোলে তাই বোলে মোৰ লগত নেক্সট টাইম নাহে। সেইটো কাৰণে লৈ আনিলোঁ। কি খাবা কৈ দিয়া গাইজক? পৰঠা আৰু কালাজাম আৰু পৰঠা, চাহ, গোল্লা আৰু কালাজাম, এইবিলাক বস্তু খাব। আৰু মই অকল পৰঠা খাম আৰু চাহ খাম। এয়া পৰঠা আহি গ'ল, এইফালে কালাকান মই খাম, এইফালে ৰসগোল্লা, চিমিবা, পৰঠা আৰু চাহ আহি আছে। কেনেকৈ ইয়াৰ পৰঠাটো ভালনে? গাইজ চাহ তাহ খাই পেলাই আহি পেলাই বনাই লৈছোঁ পাণ, মোৰ আৰু চিমিবাৰ কাৰণে। চিমিবা আৰু মই খাম পাণ, হয় ন? মিঠা পাণ আমি আগৰ পৰা খাই ভিজাতে বেছি ভাল পাওঁ, আৰু সেইটো কাৰণে বাহিৰত ওলালে কেতিয়াবা আমি খায়েই দিওঁ, হয় ন? বহুত গৰমো বহুত পৰিছে, তাই বহুত গৰমটো খাই আছে, কিন্তু মই তথাপিতো কৰিবই লাগিব, সেইটো কাৰণে মই লৈ আনিছোঁ লগত, হয় নে নহয়? তাই ভাবি আছে, তাই কৈ আছে মোক, এতিয়া যদি মই ঘৰত আৰামত থাকিলোঁ শুলোঁ হয়, শুবলৈ নহয় অকণমান এনেকৈ লাম্বা, ইয়াততো লাম্বাই হৈ আছে, ক'তো বেকা হৈ আছে। কথা ঠিকছে কওঁ মই। দুটাই পেক কৰি লৈ ল'ম, কিয় কাৰণে এইফালে আমি এতিয়া কুঁহিয়াৰ ৰস খাব লাগে। দে ইচ্ছা এনেকুৱা বাইক আল্লাই চবকে দিয়ক, মাশাল্লাহ। মই সঁচাই নিজকে বহুত বেছি লাকি মানুহ যে ইহঁতৰ নিচিনা মই চিবলিংছ পাইছোঁ। চিমিবা তুমি বেষ্ট। আই এম দ্য বেষ্ট। অঁ
চিম্বা অকণমান এনেকুৱা তাৰিফ কৰি দিয়ে তাৰ অলপ বেছি অলপ মোক খাতিৰ কৰা ষ্টাৰ্ট কৰি হয় দিয়ে নেকি তোমাক ঘৰত যে মই খাতিৰ কৰি আছোঁ বেলেগ খাতিৰ কৰাৰ কথা কোৱা নাই ভাল খাতিৰ কৈ আছোঁ যেনেকুৱা এনেকুৱা আনি দিব লাগে ভনীয়েকক অকল সৰুবিলাকে মৰম কৰিবলৈ নহয় এতিয়া কুঁহিয়াৰৰ টেষ্টটো ইমান ভাল নহয় কুঁহিয়াৰ টেষ্টটো বোলে ভাল নহয় চিম্বাই কৈছে ঠিকে কৈছে মিঠাত সেই মিঠা মানে মিঠা পানটো বেছি নাইকিয়া চিম্বাই পে'মেণ্ট কৰি আছে মই পানটো খুৱাই দিওঁ তাইক কেইটামান চিম্বাই ঘৰৰ কাৰণে বস্তু ল'লে মাইবান আৰু মাৰ কাৰণে হ'লনে এতিয়া যাওঁ স্কুটিৰ ওচৰত হৈ গ'ল চাগে স্কুটিৰ কাম গাইজ মোৰ ধনু একদম বেমাৰ চব ঠিক হৈ গ'ল দাদাই ঠিক কৰি দিলে আৰু এতিয়া যাওঁ ধনুক লৈ পেলাই চিম্বা পে'মেণ্টটো কৰি দিয়া তুমি জল্দি মই ক'ব ওলাইছিলোঁ পে'মেণ্ট নকৰাকৈ যাওঁ এতিয়া কৰি দিয়া তাৰ মাইবানৰ কাৰণে মাজা এটাও লৈ লৈছে সৰুটো ল চিম্বা ডাঙৰটো লৈছ ইয়াততো সৰুটো নাই ন নাই 10 টকা পেকেটটো দিব নালাগে কিয় কাৰণে পেকেটৰ ভিতৰত বহুত কিবা কিবি ওলাই যায় ন হয় ন আৰু কিবা বস্তু ল'বলৈ আছে যদি কৈ দে নহ'লে আকৌ বাৰে বাৰে তই এটা মনত পৰি আছে তোৰ লৈ থাকোঁ আগত মনত পৰি থাকিলে লৈ যাম আৰু তোমাৰ বুটলি যাবি নেকি এটা কৰি বাৰে বাৰে এটা বস্তু মনত পৰি আছে গাইজ মোৰ লগত বহুত অত্যাচাৰ কৰি থাকে বহুত বেছি কৰি থাকে দেই মই একদম ভাল নাপাওঁ চিমিবা আই হেট ইউ চিমিবা আই হেট ইউ টু যেতিয়া লগৰ ছোৱালীকেইজনীৰ ওচৰত আহি যাওঁ হা লেকচাৰ মাৰিবৰ কাৰণে আৰু মোৰ চাওঁ কোনো নায়েই লগৰ ছোৱালীৰ ওচৰত মই তেনেকুৱা বনাইছোঁ তইতো একো নবনালিয়ে মোক লাগিছে তই চাহ খাবলৈ আহিলি নেকি পৰঠা খাই পেট নভৰিলে তোৰ হয়নে নাই এৰি দিছিলোঁ যে ৰাখিবা তাতে পাণো খাইছে পাণটো খোৱা হ'বই মিঠা পাণ হা এয়া ৰাখিবাই মোক কি দিছে চাওক গোল নেমু তোমাৰ কাৰণে দিছে মোৰ কাৰণে দিয়া নাইকিয়া মোৰ ফেটছ কমি যাব তাই চিমা ফেটছ কমি যাওঁ ব'ল যাওঁ অ' বা আহিবা হা বিৰাট ভাল লাগিল কথা পাতি পেলাই ৰাখিবা বা ৰাখি বা ৰাখি বা আকৌ মোক বা বুলি মাতিব লাগে আহিম दुनिया करने तो बा माइबान आपके लिए एक चीज़ लाए हम आग बंद करो कैसा लगा थैंक यू भी नहीं बोला हमको আজি দুপৰীয়া বনোৱা তৰকাৰীটোতো আপোনালোকক দেখুৱাই নহ'ল বিৰাট টেষ্টি হৈছিলে এতিয়া 2 পিছে মাছ বাকী আছে এটা নেগুৰ পিচটো চিমিবাই খাব এইটো মই খাম মা আৰু মাইবান্দে খাই আছে মা আজি অকলে অকলে খাই দিলা যে গাটো ভাল লগা নাই না মাছটো কি ভাতটা খাই মই এতিয়া শুই যাম শুই যাবা ইমান জলদি গাটো বেয়া লাগিছে ভাতটা খাই তুমিও মাছ তৰকাৰী দিয়ে ভাত খাই আছা বিৰাট টেষ্টি হৈছে জানা দুপৰীয়াও খালোঁ বিৰাট ভাল লাগিল এতিয়া 2 পিচ আছে এতিয়া খাই আছোঁ আৰু তুমি পুৰা ঘামি আছা দেখোন কেলে হা गरम हुमाइसे हाँ क्यों गया आपको छोड़ के फिलहाल पापा मुर काने वेट करी है पापा खाना खाएगा ना खाएगा आप सबको बोलिए ना अस्सलाम वालेकुम बोलिए हाँ सबको बोलिए आप सब ठीक है हाँ ठीक है আহি গ'লো মই কিচেনত আৰু মই আজি আপোনালোকক এনেকুৱা এটা বস্তু বনাই পেলাই দেখাম যোনটো আজিলৈকে চাগে আপোনালোকে কাৰো ব্লগত দেখা পোৱা নাই আৰু এইটো অকল মানে আমি সবেই খাই চাগে কিন্তু মই চিমিবা ভন আৰু ভাই আমি বনাই পেলাম ইভেন মাও আমি বনাই পেলাই ৰাখি দিওঁ আৰু সেইটো আমি মানে টাইমে খাই থাকোঁ আৰু মানে 1-2 দিনতে শেষ কৰি দিওঁ আৰু সবেই সেইটো মাউথ ফ্ৰেছনাৰ বুলিয়ে কয় কিন্তু আমাৰ কাৰণে এইটো মাউথ ফ্ৰেছনাৰ নহয় এইটো একদম খানা বস্তু ভাত খোৱা টাইপ খাওঁ আমি তাৰ কাৰণে আমি লৈ লৈছোঁ চফ এইফালে চাওক ডাব নাৰিকল যোনটো কাটি পেলাই টুকুৰা কৰি মই আৰু চিমিবাই কষ্ট কৰি টুকুৰা কৰিছোঁ কেইটামান চুইট চুপাৰী পেকেট বাবলু গ'ল্ড 1 ৰুপিজৰ 1 টকাৰ দামী এয়া মোৰ কেৰাহীটো গৰম হৈ গ'ল আৰু ইয়াত মই গোটেইকেইটা চফ ঢালি দিলোঁ চুবু য়েছ আমাৰ বস্তুখিনি বনাই আছে নেকি এতিয়া আমি ৰাতি টাইম পাছ কৰিবৰ কাৰণে লাগিব নহয় গোটেই ৰাতি বহি এয়াকে খাই থাকিম বুজিছ কালি আপোনালোকক দিম মানে আপোনালোকে যেতিয়া দেখিব তাৰ আগদিনাখন ৰাতি এইবিলাক কাম কৰি আয়ো দেখি বেছি এজনী ঘামি মেলি অৱস্থা নাই চফটো হৈ গ'ল চাগে ইমান কাম কৰ মই ক'লো চবখিনিৰ লগত এই বাবলু গল্ডটো যদি তই দি দিলি হয় নহয় আৰু টেষ্টি লাগিলে হয় বস্তুটো মানে চুপাৰীটো একদম ক্ৰাঞ্চি হৈ যায় জানো মজা লাগে বহুত মজা লাগে ভাজি দে তাৰ লগতে ভাজিব লাগিছিল বাবা ভাজি দিম তই একো নাজানো মই একেলগে মিক্স কৰি দিম ন এতিয়া সেইটো চফটো কৰি দিলোঁ এতিয়া নাৰিকলখিনি কৰিম তাৰপিছত দুটা মিক্স কৰি দিম ন তুমি টেনশ্যন কৰিবা তুমি যেনেকুৱা ক'বা মই সেনেকুৱাই বনাই দিম তাৰপিছত একেবাৰে গোটেই ৰাতি বহি আজি আমাৰ পাৰ্টি শুব নোৱাৰো আজি কিয় সোমাইছোঁ এতিয়া আহি গৈছে চিমিবা মোক অকণমান হেল্প কৰিবৰ কাৰণে অকণমান লৰাই দি আছে বোলে তাই মই লৰালে আৰু টেষ্টি হ'ব তাই লৰালে বোলে টেষ্টি হ'ব মই বনালে এনেও টেষ্টি হয় খানা গাই চবেই কয় মোৰ হাতৰ খানা বোলে বহুত টেষ্টি হয় নবনাওঁ যে মাজে মাজে বনাওঁ যোনদিনাখন বনাওঁ তুমিতো বাবা ওৱান্স ইন এ ব্লু মুন ঈদ কা চান ঈদৰ আজিলৈকে আপোনালোকে সঁচাই কওকচোন আপোনালোকে ইমান দিন ব্লগ চাইছে আজিলৈকে দেখা পাইছেনে চিমিবাই কিবা এটা পাকঘৰত বনাইছে তৰকাৰী বা কিবা চিমিবাই নিজৰ হুনৰ কাটি নেদেখে চিমিবাই যেতিয়া কাম কৰে চিমিবাই এনেকৈ কাম কৰে য'ত মানে ভিডিঅ' কৰিব নোৱাৰে
মই কাপোৰ ধোওঁ ঘৰ চাফা কৰোঁ সেইবিলাকত ভিডিঅ' নহয় গাইজ মোৰ মাথাটো ঘূৰাই গৈছে কেতিয়া খাবলৈ পাম মাথাটো জেগাতে আছে দেখোন ঘূৰাই আছেতো গাইছে গাইজ মাথাটো ঘূৰাইছে চাওক আমি কি কৰোঁ লাহে লাহে কিয় কৈ আছ কোনো নাই মানে ব্লগতে কৈ আছ মানে ব্লগত তাক নক'ব দেই আমি যেতিয়া ৰেষ্টুৰেণ্টত যাওঁ আমি কি কৰোঁ চফটো তাত বহি বহি ঠিকছে খাই লওঁ আৰু আমি কি কৰোঁ তাত অলপমান কৰি পেলাই গোটেইকেইটাকে বান্ধি দি দিওঁ আৰু আহি পেলাই গাড়ীত বহি পেলাই পূৰা খাই থাকোঁ ঘৰ আহি পেলাই খাওঁ ঘৰলৈকে নাপায়েই বিয়া বাৰুত যে বিৰাট ভাল লাগে এনেকুৱা গুৱামুৰি থাকে তাত নাৰিকল দিয়া থাকে চুপাৰি দিয়া থাকে এইবিলাক বস্তু চাই পেলাই বেয়া মানে আমি বহুত বেছি মন গ'ল আমাক এইবিলাক বস্তু বনাবলৈ আৰু এইটো ৰেচিপি মই কৰি দিছোঁ দেই মানে এই বস্তুটো মই বনাইছোঁ ফাৰ্ষ্ট বনাই পেলাই চিম্বাক দেখাইছোঁ চিম্বাই কি মোকো বনাই দিছে মুখত যোনদিনাখন বনাই দিছে সেইদিনাখন তাই পাগলা হৈ গৈছে কৈছে কি বা কেনেকুৱা বনাইছোঁ কচোন মই পাগল মই তেজপুৰৰ পৰা এই জাষ্ট ওলাই আহিছোঁ পাগল হৈ গৈছোঁ চুপাৰি পেকেটবিলাক ছিঙি পেলাই ইয়াত ৰাখি যাব এতিয়া তাইও কৈছে ময়ো হেল্প কৰি দিওঁ জলদি হৈ যাব তেতিয়া জলদি খাব পাৰিম গাইজ চাওক আমাৰ নাৰিকলকেইটা ভাজা হৈ গৈছে আৰু চিমিবাই এইফালে চুপাৰি ছিঙি আছে মই কি কৰোঁ চফটো দি পেলাই ইয়াত ঢালি দিওঁ একেলগত এতিয়া দুটাই বস্তু একেলগত ভাজোঁ এতিয়া অকণমান টাইম তাৰপিছত এই চুপাৰিকেইটা ইয়াত ঢালি দিম পটক কৰি ঢালি দিলে চিমিবাৰ কাম এয়া আৰু এতিয়া চেলেকি আছে ব্লগত দেখাবলৈ নিদিলি কোন কেনেকুৱা চুপাৰিটো ঢালিলি হা পটক কৰি ঢালি দিলোঁ কেনেকুৱা লৰাই পেলাই তাৰপিছত হৈ যাব আমাৰ বস্তু ৰেডি তাৰপিছত আমি খাবলৈ পাৰিম আৰু ডাঙৰ বস্তুটো বনাইছে তাই ঘামিছোঁ গাইজ চাওক আমাক কিমান বেছি ঘামিছোঁ আমি বহুত বেছি ঘামিছোঁ গাইজ বহুত বেছি আৰু চিন্তাই কৈছে ইমান ডাঙৰ বস্তু বনাইছে একদম কি ডাঙৰ ৰেচিপিটো শ্বেয়াৰ কৰি আছে এইবিলাক গাইজ আপোনালোকে যোনে যোনে খায় সেইবিলাকে গম পাব সেইটো কিমান ডাঙৰ বস্তু আৰু বহুত ধুনীয়া টেষ্ট হয় গাইজ বহুত ধুনীয়া কেতিয়াবা চব গুটি তই কি বুজিবি তই এইবিলাক নুবুজ ৰাতিপুৱা আজিতো খাইছিলি ৰাতিপুৱা মায়ে খুৱাইছিলে যে কালি নেকি কালি মানে খুৱাইছিলে নে আজি ৰাতিপুৱা খুৱাইছে কেতিয়াবা খাইতো তাই মায়ে আনি পেলাই দি দিয়ে তাইক খাবলৈ গাইছে মায়ে নাখায় মায়ে খায় মায়ে মাজে মাজে খায় বিল পেহি কেনে আনিছিলে যেন দেখাত যদি ভাল লাগিছে গাইজ আপোনালোকে ক'ব দে কমেণ্ট ছেকশ্যনত আৰু মোকতো স্মেলটো ধুনীয়াছে মানে চুইট চুপাৰি স্মেলটো আহি গৈছে যে বিৰাট ধুনীয়া লাগিছে এতিয়া এইটোত ঢালি ল'ম গাইজ এইটো পিছত টেমাত যে ঢালা হ'ব সেইটো আৰু মোক টেমালৈ নাযাব এইটো ইয়াতে চেচ হৈ যাব মোক চেলেকা কথা কৈ আছো কিন্তু এইটো মোৰ কচম আছে তই দিবই লাগিব তই কাটিব নোৱাৰ পৰি গৈছে অকণমান মানে গেছ চাফা কৰিছে চাওক ক্ল'জ আপ চিম্বা ইমান ধুনীয়াছে গেছ টেবুলটো চাফা কৰিছে আৰু এইফালে পৰি ষ্টেণ্ডটো গৰম আছে দেই আৰু এইফালে পৰি গৈছে মই ভাবিছোঁ কিন্তু মোক ইনচাল্ট কৰি আছিলি এতিয়া মই তোৰটো দেখাই দিছোঁ এডিটিং সেয়া মোৰ কচম আছে তই এইখিনিকে দিবই লাগিব চাওক মই এডিটিং কৰিবলৈ গৈছিলোঁ এই কি হ'ল দাঁত বিষাই আছে নেকি তে এইখিনি কিমানখিনি আছে আপোনালোকক দেখাই দিওঁ একদম ইমানখিনিমান আছিলে এতিয়া ইমানখিনি হৈ গৈছে মোৰ কাৰণেও নতলে বান্ধৰি কিয় খাই দিছ গোটেইকেইটা মোৰ কাৰণেতো থ'ব লাগে কথাই ক'ব নোৱাৰিছে কি কৈছিলা অঁ চাওক মোক হাতত ফুলি গৈছে সঁচাকৈ দেখা পালে ন আপোনালোকে মই কৈছিলোঁ নহয় ইমান টেষ্টি হয় বস্তুটো খাবলৈ আৰু খাই মানে যেতিয়ালৈকে চেঞ্জ নহয় তেতিয়ালৈকে হেঁপাহ নপলায় এম আই ৰাইট চ' গাইজ ভিডিঅ'টো মই ভাবিছোঁ ইয়াতে এণ্ড কৰি দিওঁ আৰু চিনিপা জাপৰা ধৰি পেলাই থাকি যাব আজি আৰু আপোনালোকক যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো বহুত মৰম দি থাকিব আৰু আমাক চবকে মৰম কৰিব আৰু চিম্বাৰ কাৰণে দোৱা কৰক তাকে তাই জাপৰা ঠিক হৈ যাওক ৰাতিপুৱালৈকে হৈ যাব ৰাতিপুৱালৈকে ইনশাআল্লাহ সেইটো কাৰণে মই যেতিয়া এনেকৈ খাওঁ ন সেইদিনা মই বটিটো ওলাই পেলাই খাওঁ আৰু বিষাই মানে একদম ধৰে বিৰাট বেয়া ধৰে দেই এইটো কিছু নাই ঠিক হৈ যাব ইনশাআল্লাহ चमक चमक तेरी